নমস্কাৰ ভিউৱাৰসকল, মোৰ অন্য এটি মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যোৱা ভিডিঅ'ত হয়তো আপোনালোকে অলপ চলপ গম পাইছে মই ক'ত গৈছিলোঁ। তো আহি থাকোঁতে ৰাস্তাৰ কাষত কিছুমান দোকান দেখিছোঁ। এইখিনি ঠাইখিনিৰ নাম মচলপুৰ হয়। তো এই বড়ো তিৰোতাবিলাকে শাক পাচলিবিলাক বিক্ৰী কৰি আছে বহুত কম দামত। মই হাতত 100 টকা লৈছোঁ আৰু 100 টকাত বহুখিনি বজাৰ কৰিছোঁ। এই ভেন্দিখিনিত মাত্ৰ 20 টকা আৰু জ্বালা এভাগত 10 টকা। তো এনেকৈ অলপ চলপ বজাৰ কৰিলোঁ আৰু লৈছোঁ কঁঠাল এভাগ লৈছোঁ 10 টকা কৰি। আৰু এইখিনি কঁঠাল 10 টকা হয়, এটা টোপোলাতে পিচ কৰি লৈছে তাহাঁতে। আৰু এই সৰু জ্বালা হয়, মাইক্ৰ' জ্বালা 10 টকা কৰি। আৰু প্লাছ লগতে মই এই জিকাখিনি লৈছোঁ মাত্ৰ 20 টকা, 2 কিলোতকৈ বেছি আছিল। তো এইখিনি বজাৰ মই মাত্ৰ 100 টকা আৰু 20 টকা মই ঘূৰাই পাইছোঁ। তো মাত্ৰ 80 টকাত মই ঘৰুৱা ফ্ৰেছ সাৰ নিদিয়া পাচলিখিনি পালোঁ আৰু কি লাগে। আৰু কঁঠাল পিচ খাই চাইছোঁ। সজা কঁঠাল মই বহুত ভাল পাওঁ। আপোনালোকে যদি ভাল পায় প্লিজ কমেণ্ট বক্সত জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব